মনম মেথছ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 9ৰ যি চেপ্টাৰ 7 ট্ৰায়াঙ্গলছ তাৰ যি এক্সাৰসাইজ 7.1 তাৰ ওপৰত আলোচনা কৰিম। এতিয়া চোৱা, এক্সাৰসাইজ 7.1 আলোচনা কৰাৰ আগতে দুটা ট্ৰায়াঙ্গল কেতিয়া কনগ্ৰুয়েন্স হয় তাৰ কাৰণে আমি কি ৰুল পাম চোৱা। সাইড এংগল সাইড কনগ্ৰুয়েন্স ৰুল কি হয়, এংগল সাইড এংগল কনগ্ৰুয়েন্স ৰুল কি হয়, আৰু এংগল এংগল সাইড কনগ্ৰুয়েন্স ৰুল কি হয় তাৰ ওপৰত জানিব লাগিব। এতিয়া চোৱা, ইয়াত আমাৰ ফিগাৰত দুটা ট্ৰায়াঙ্গল আছে, এটা হৈছে MNO আৰু এটা চোৱা যে PQR। যদি আমি MNO আৰু PQR যদি কনগ্ৰুয়েন্স হ'বলৈ হয় তেতিয়াহ'লে আমাক কি হ'ব লাগিব চোৱা, যিটো এংগল M আছে সেইটো কনগ্ৰুয়েন্স হ'ব লাগিব কাৰ লগত চোৱা, P লগত। আৰু ইয়াক আমি কেনেকৈ লিখো চোৱা যে M কৰেছপন্ডেন্স P। সিমিলাৰ যদি যিটো N এংগল আছে সেই N এংগল লগত আমাক কোনটো এংগল হ'ব লাগিব চোৱা, Q। N কৰেছপন্ডেন্স উইথ কাৰ লগত হ'ব লাগিব চোৱা, Q। আৰু যিটো এংগল R আছে সেই এংগল R আৰু কোন হ'ব লাগিব, O। গতিকে O এংগলটো কৰেছপন্ডেন্স হ'ব আমি কাৰ লগত চোৱা, R লগত। আৰু যদি আমাৰ এই দুইটা কনগ্ৰুয়েন্স হয় তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ চোৱা যে MNO যিটো ট্ৰায়াঙ্গল আছে সেইটো কনগ্ৰুয়েন্স হ'ব কাৰ লগত চোৱা, যে ট্ৰায়াঙ্গল PQR লগত। আৰু যদি আমাৰ যিকোনো দুটা যদি ট্ৰায়াঙ্গলৰ সাইডে হওক বা এংগুলে হওক যদি আমাৰ কনগ্ৰুয়েন্স হয় তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ চোৱা, CPCT বুলি এটা আমি ৰুল পাইছোঁ যাৰ ফুল ফৰ্ম হৈছে কৰেছপন্ডিং পাৰ্টছ অফ কনগ্ৰুয়েন্স ট্ৰায়াঙ্গলছ। নেক্সট চোৱা, যিটো আমাক ক্ৰাইটেৰিয়া ফৰ কনগ্ৰুয়েন্স অফ ট্ৰায়াঙ্গলছ আছে, ফাৰ্ষ্টটো আমি কি পাম চোৱা, SAS কনগ্ৰুয়েন্স ৰুল। তাৰ মতে কি হ'ব চোৱা যে টু ট্ৰায়াঙ্গলছ আৰ কনগ্ৰুয়েন্ট ইফ টু সাইডছ এণ্ড দ্য ইনক্লুডেড এংগলছ অফ ওৱান ট্ৰায়াঙ্গলছ আৰ ইকুৱেল টু দ্য টু সাইডছ এণ্ড দ্য ইনক্লুডেড এংগল অফ দ্য আদাৰ ট্ৰায়াঙ্গল। ছেকেণ্ডটো আমি কি পাম চোৱা, ASA কনগ্ৰুয়েন্স ৰুল। তাৰ মতে কি হ'ব চোৱা যে টু ট্ৰায়াঙ্গলছ আৰ কনগ্ৰুয়েন্ট ইফ টু এংগলছ এণ্ড দ্য ইনক্লুডেড সাইড অফ ওৱান ট্ৰায়াঙ্গলছ আৰ ইকুৱেল টু টু এংগলছ এণ্ড দ্য ইনক্লুডেড সাইড অফ আদাৰ ট্ৰায়াঙ্গল। আৰু থাৰ্ডটো আমি কি পাম চোৱা, AAS কনগ্ৰুয়েন্স ৰুল। তাৰ মতে কি হ'ব চোৱা যে টু ট্ৰায়াঙ্গলছ আৰ কনগ্ৰুয়েন্ট ইফ এনি টু পেয়াৰ্ছ অফ এংগলছ এণ্ড ওৱান পেয়াৰ অফ কৰেছপন্ডিং সাইডছ আৰ ইকুৱেল। তেতিয়াহ'লে তাক আমি কি বুলি ক'ম চোৱা যে AAS কনগ্ৰুয়েন্স ৰুল। এতিয়া চোৱা, এক্সাৰসাইজ 7.1ৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন তাত আমাক দিয়া আছে যে ইন কোৱাড্ৰিলেটাৰেল ACBD AC ইকুৱেল AD এণ্ড AB বাইসেক্ট এংগল A। See figure 7.16 show that triangle ABC congruent with triangle ABD. What can you say about BC and BD? এতিয়া চোৱা, যিটো আমাৰ কোৱাড্ৰিলেটাৰেল আছে ACBD তাতে আমাক কি বুলি দিয়া আছে চোৱা যে AC ইকুৱেল AD আৰু AB বাইসেক্ট এংগল A। এতিয়া চোৱা, যদি আমি এনচাৰ কৰোঁ তেতিয়া আমি এইটো লিখি ল'ম যে গিভেন যে ইন কোৱাড্ৰিলেটাৰেল ACBD AC ইকুৱেল কি দিয়া আছে চোৱা, AD এণ্ড AB বাইসেক্ট এংগল AS shown in the figure. এতিয়া চোৱা, যদি আমি দুটা ট্ৰায়াঙ্গল লওঁ, এইটো ট্ৰায়াঙ্গল আৰু এইটোত আমি কি পাম চোৱা যে ফ্ৰম ট্ৰায়াঙ্গল ACB এণ্ড ট্ৰায়াঙ্গল ADB। এতিয়া চোৱা, আমি কি পাম যে AC ডাল আৰু AD ডাল আমাক কি হয় চোৱা ইকুৱেল হয়, যিটো আমাক দিয়া আছে যে AC ইকুৱেল কি হ'ব চোৱা AD, এইটো আমাক দিয়া আছে। নেক্সট আমি কি পাম চোৱা যে যিটো বাইসেক্টিং এংগল হয়, গতিকে আমি কি লিখিব পাৰোঁ যে এংগল CAB ইকুৱেল এংগল DA
বি এইটো আমাক কি কৰিছে চোৱা দিয়া আছে। নেক্সট চোৱা এই যিডাল এ বি আছে এই এ বিডাল আমাৰ কি হয় চোৱা কমন আৰ্ম হয়, গতিকে আমি কি লিখিব পাৰোঁ যে এ বি ইকুৱেল এ বি, গতিকে এইটো আমাৰ কি হয় চোৱা কমন। গতিকে আমি কি ক'ব পাৰোঁ যে দিয়াৰ ফৰ ট্ৰাইংগুল এ বি চি কনগ্ৰুৱেন্স উইথ ট্ৰাইংগুল এ বি ডি, এইটো কি ৰুল হ'ব চোৱা যে বাই এছ এ এছ ৰুল। নেক্সট চোৱা আমাক আৰু কি সুধিছিলে যে হোৱাট কেন ইউ চে এবাউট বি চি এণ্ড বি ডি, গতিকে আমি কি ক'ব পাৰোঁ যে উই কেন চে ডেট we can say that BC equal কি হ'ব চোৱা BD হ'ব by CPCT। ঠিক সেইদৰে সেকেন্ড কুৱেশ্যনটোত চোৱা আমাক দিয়া আছে যে ABCD is a quadrilateral in which AD equal BCN, angle DAB equal angle CBA, prove that triangle ABD congruent with triangle BAC, second দিছে চোৱা BD equal AC আৰু থাৰ্ডটো দিয়া আছে আমাৰ angle ABD equal angle BAC। গতিকে চোৱা আমাক কি দিয়া আছে যে given in quadrilateral ABCD ত আমাক কি দিছে চোৱা যে AD ইকুৱেল BC, যে AD ইকুৱেল কিমান আছিলে চোৱা যে BC। নেক্সট দিয়া আছে এংগুল DAB ইকুৱেল এংগুল CBA। গতিকে চোৱা এক নম্বৰত আমাক কি দিয়া আছে যে ট্ৰাইংগুল ABD আৰু ট্ৰাইংগুল BAC আমাক কনগ্ৰুৱেন্স বুলি প্ৰুভ কৰিব দিছে। গতিকে আমি কি কৰিম চোৱা যে ফ্ৰম triangle ABD and triangle BAC, এতিয়া চোৱা যিটো AB আৰু D আছিলে এই ট্ৰাইংগুলটো চোৱা আৰু আমাক কোনটো দিছে চোৱা CBA এই পাৰ্টটোত আমি যদি চাওঁ আমি কি পাম চোৱা যে AD ইকুৱেল কি আহিব চোৱা BC, যিটো আমাক দিয়া আছিলে। নেক্সট চোৱা সেকেন্ডটো আমি আৰু এটা পইণ্ট পাম যে এংগুল DAB ইকুৱেল এংগুল কি আহিব চোৱা যে CBA, এইটো আমাক কি কৈছে চোৱা দিয়া আছে। নেক্সট চোৱা যিডাল AB আছে এই ABডাল আমাৰ কি হয় চোৱা কমন হয়, গতিকে আমি কি লিখিব পাৰোঁ যে AB ইকুৱেল AB, এইটো হৈছে আমাৰ কমন আৰ্ম। নেক্সট চোৱা আমি কি ক'ব পাৰোঁ যে therefore যে ট্ৰাইংগুল ABD congruent with triangle BAC, ইয়াত আমাৰ কি ৰুল হ'ব চোৱা যে বাই সাইড এংগুল সাইড ৰুল। গতিকে সেকেন্ডটো যোনটো আমাক দিয়া আছিলে যে BD ইকুৱেল BC BD ইকুৱেল AC, এইটো আমি কেনেকৈ পাম চোৱা যে বাই CPCT। ঠিক সেইদৰে যিটো 3 নম্বৰটো আছে যে এংগুল ABD ইকুৱেল এংগুল BAC হ'ব, এইটো কি কাৰণে হ'ব চোৱা যে বাই CPCT। নেক্সট চোৱা যিটো 3 নম্বৰৰ কুৱেশ্যন তাত আমাক দিয়া আছে চোৱা যে AD and BC are equal perpendiculars to a line segment AB so that CD bisect AB। গতিকে আমি কি কৰিম চোৱা আমাক কি দিয়া আছে চোৱা যে given AD and BC are equal perpendiculars to
line segment AB as shown in the figure. এটা চোৱা যদি আমি দুটা ট্ৰায়াঙ্গল লওঁ যে ফ্ৰম এ ট্ৰায়াঙ্গলটো যদি আমি এ ট্ৰায়াঙ্গলটো লওঁ কি পাম চোৱা যে ফ্ৰম ট্ৰায়াঙ্গল ও এ ডি এন ট্ৰায়াঙ্গল ও বি চি এতিয়া চোৱা যিডাল এ ডি আছে আৰু বি চি আছে এই দুইডাল কি হয় চোৱা ইকুৱেল হয় গতিকে আমি কি পাইছোঁ যে ফাৰ্ষ্ট পইণ্টটো চোৱা যে এ ডি ইকুৱেল বি চি এইটো আমাক চোৱা দিয়া আছে নেক্সট চোৱা যিটো এ অ' এংগুলটো আৰু বি এংগুলটো আমাৰ কিমান ডিগ্ৰী হয় চোৱা 90 ডিগ্ৰী যে অ' এ ডি ইকুৱেল অ' বি চি এইকেইটা কিমান ডিগ্ৰী হয় চোৱা 90 ডিগ্ৰী হয় নেক্সট চোৱা যিটো এ এংগুলটো আৰু এ এংগুলটো আমাৰ কি হ'ব চোৱা ভাৰ্টিকেলি অপজিট এংগুল গতিকে আমি কি লিখিব পাৰোঁ চোৱা যে এংগুল এ অ' ডি ইকুৱেল এংগুল বি অ' চি এইটো আমাৰ কি হয় চোৱা যে ভাৰ্টিকেলি অপজিট এংগুল হয় গতিকে আমি কি লিখিব পাৰোঁ যে দিয়াৰ ফৰ যে ট্ৰায়াঙ্গল অ এ ডি কনগ্ৰুৱেন্স উইথ ট্ৰায়াঙ্গল কি হ'ব চোৱা যে অ' বি চি গতিকে কোনটো ৰুল হ'ব চোৱা যে বাই এংগুল চাইড এংগুল ৰুল গতিকে আমি কি ক'ব পাৰোঁ যে দিয়াৰ ফৰ যে অ' এ ইকুৱেল অ' বি কিয় হ'ব যে বাই চি পি চি টি গতিকে আমি কি ক'ব পাৰোঁ যে যে চি ডি বাইসেক্ট এ বি নেক্সট চোৱা যিটো 5 নম্বৰৰ আমাৰ কুৱেশ্যন আছে তাত দিয়া আছে যে লাইন এল ইজ দ্য বাইসেক্টৰ অফ এন এংগুল এ এন বি ইজ এনি পইণ্ট অন এল বি পি এণ্ড বি কিউ আৰ পাৰপেণ্ডিকুলাৰ্ছ ফ্ৰম বি টু দ্য আৰ্মছ অফ এংগুল এ এজ shown in the figure so that triangle APB congruence with triangle AQB আৰু সেকেন্ড আমাক সুধিছে চোৱা যে BP equal BQ or B is equidistant from the arms of angle A এতিয়া চোৱা যিখিনি দিয়া আছে আমি গিভেন বুলি লিখি পেলাই ইয়াৰ পৰা আমি কি কৰিম চোৱা ইয়ালৈকে লিখি ল'ম নেক্সট কি কৰিম চোৱা যিটো আমাৰ 1 নম্বৰ আছে তাৰ কাৰণে আমি কি কৰিম চোৱা যে ফ্ৰম ট্ৰায়াঙ্গল কোনটো কৰিছে চোৱা APB এন ট্ৰায়াঙ্গল কি হ'ব চোৱা AQB ইয়াৰ পৰা আমি কি পাম চোৱা যিটো AQ এংগুলটো আৰু P এংগুলটো আছে এটা কিমান ডিগ্ৰীকে হয় চোৱা 90 ডিগ্ৰীকে গতিকে আমি কি লিখিব পাৰোঁ চোৱা যে এংগুল APB ইকুৱেল এংগুল AQB এইকেইটা আমাৰ কিমান ডিগ্ৰীকে হয় চোৱা যে 90 ডিগ্ৰী হয় নেক্সট চোৱা আমাক কি দিয়া আছে যিটো এ এংগুলটো আমাৰ বাইসেক্টিং এংগুল হয় গতিকে আমি কি লিখিব পাৰোঁ চোৱা যে এংগুল PAB ইকুৱেল এংগুল QAB এইটো আমাৰ চোৱা কুৱেশ্যনটোতে আমাক দিয়া আছে থাৰ্ডত চোৱা যিডাল আমাৰ AB আছে এই AB ডাল আমাৰ কি হয় চোৱা কমন হয় গতিকে আমি কি লিখিব পাৰোঁ যে AB ইকুৱেল AB এইটো আমাৰ কি হয় চোৱা কমন হয় গতিকে আমি কি ক'ব পাৰোঁ যে দিয়াৰ ফৰ ট্ৰায়াঙ্গল APB কনগ্ৰুৱেন্স উইথ ট্ৰায়াঙ্গল AQB ইয়াতে আমাৰ কোনটো কনগ্ৰুৱেন্স ৰুল হ'ব চোৱা যে বাই এংগুল চাইড কনগ্ৰুৱেন্স ৰুল গতিকে যিটো সেকেন্ডটো আছে সেকেন্ডটো আমাক কি হ'ব চোৱা যে BP ইকুৱেল BQ or
B is equidistant from the arms of angle A. এইটো আমাৰ কি কাৰণে হ'ব চোৱা যে by CPCT. নেক্সট চোৱা যেটো আমাৰ 8 নম্বৰৰ কোৱেশ্চন তাত দিয়া আছে চোৱা যে ইন ৰাইট ট্ৰায়াঙ্গল ABC right angle at C, M is the midpoint of hypotenuse AB, C is joined to M and produce to a point D such that DM equals CM. Point D is joined to point B as shown in the figure, so that so number 1 this is triangle AMC congruent with triangle BMD. Second this is the angle DBC is a right angle. তিনিটো আমাক দিয়া আছে চোৱা যে ট্ৰায়াঙ্গল DBC congruent with triangle ACB. ফৰ্থটো দিয়া আছে চোৱা যে CM equal half of AB. গতিকে চোৱা তোমালোকে গিভেন বুলি এইডোখৰ পৰা ইয়ালৈকে লিখি ল'বা. নেক্সট আমি কি কৰিম চোৱা যেটো 1 নম্বৰৰ কোৱেশ্চন তাৰ কাৰণে আমি কোনটো ট্ৰায়াঙ্গল ল'ম চোৱা যে ট্ৰায়াঙ্গল AMC আৰু ট্ৰায়াঙ্গল BMD. গতিকে চোৱা আমি কি পাম যে ফ্ৰম ট্ৰায়াঙ্গল AMC and triangle BMD কি হ'ব চোৱা যে AM আৰু BM কি হ'ব চোৱা সমান হ'ব যে AM equal BM এটো আমাক দিয়া আছে. নেক্সট কি দিয়া আছে যে CM equal DM এটো আমাক দিয়া আছে. নেক্সট আমি কি লিখিব পাৰো চোৱা যে এংগুল AMC ইকুৱেল এংগুল DMB কি হ'ব চোৱা এটো যে ভাৰ্টিকেলি অপোজিট এংগুল. গতিকে আমি কি ক'ব পাৰো চোৱা যে therefore যে ট্ৰায়াঙ্গল AMC congruent with triangle কি আহিব চোৱা BMD. গতিকে এটা কোনটো ৰুল ইউজ হ'ব চোৱা যে বাই সাইড এংগুল সাইড ৰুল. সেকেন্ডটোত চোৱা সেকেন্ডটোত আমাক কি দিয়া আছিল যে DBC ইজ এ ৰাইট এংগুল. এটা চোৱা যিডাল AC আছে AC আৰু DB কি হয় চোৱা প্যাৰেলেল হয়. গতিকে আমি কি পাইছো যে AC প্যাৰেলেল DB. গতিকে আমি কি পাম চোৱা যে এংগুল ACB প্লাস এংগুল DBC ইকুৱেল কিমান হ'ব চোৱা 180 ডিগ্ৰী. কি কাৰণে হয় চোৱা যে ইন্টেৰিয়ৰ এংগুলস on the same side of the transversal BC. নেক্সট চোৱা যেটো আমাৰ ACB আছিলে সেটো আমাক কিমান দিয়া আছিলে চোৱা 90 ডিগ্ৰী হয় এটো. গতিকে আমি কি পাম চোৱা যে 90 ডিগ্ৰী প্লাস এংগুল DBC ইকুৱেল কিমান আহিব চোৱা 180 ডিগ্ৰী. নেক্সট আমি কি পাম চোৱা যে এংগুল DBC ইকুৱেল কিমান আহিব চোৱা 180 ডিগ্ৰী মাইনাস 90 ডিগ্ৰী. গতিকে 180 পৰা যদি 90 যায় আমি কিমান পাম চোৱা 90 ডিগ্ৰী. গতিকে আমি কি পালো যে therefore এংগুল DBC is a right angle. নেক্সট ওয়াট থাৰ্ডটো আমাক কি দিয়া আছিলে থাৰ্ডটোত আমাক দিছিলে যে DBC আৰু ACB আমাক কি বুলি প্ৰুফ কৰিব দিছে চোৱা কনগ্ৰুৱেন্ট বুলি প্ৰুফ কৰি দিব দিছে. গতিকে থাৰ্ডটো কাৰণে আমি কি কৰিম চোৱা যে ফ্ৰম ট্ৰায়াঙ্গল কোনটো লম চোৱা যে DBC and triangle AC
বি আমি কি পাম চোৱা যে বি চি ইকুৱেল বি চি এইটো কি হয় চোৱা আমাৰ কমন হয় নেক্সট আমি কি পাম চোৱা যে ডি বি ইকুৱেল এ চি এইটো কি কাৰণে হ'ব চোৱা যে বাই চিপিচিটি আমি এইটো ক'ৰ পৰা পাব পাৰোঁ চোৱা যে ফ্ৰম 1 পৰা আমি এইটো পাম নেক্সট আমি আৰু কি পাব পাৰোঁ চোৱা যে এংগুল ডি বি চি আৰু এংগুল এ চি বি প্ৰত্যেকটোৱে কিমান ডিগ্ৰী হয় চোৱা 90 ডিগ্ৰী হয় গতিকে আমি কি ক'ব পাৰোঁ যে therefore triangle DBC congruence with triangle ACB ইয়াত আমি কি ৰুল ইউজ হ'ব চোৱা যে বাই সাইড এংগুল সাইড congruence rule ঠিক আছে চোৱা 4 নম্বৰটো আমাক কি দিয়া আছিল যে CM ইকুৱেল টু হাফ অফ AB এতিয়া চোৱা যেটো 4 নম্বৰ তাৰ কাৰণে আমাক দিয়া আছিল এতিয়া চোৱা আমি পাইছো যে DBC আৰু ACB কি হয় চোৱা কনগ্ৰুয়েন্স হয় গতিকে আমি কি পাম যে সিন্স triangle DBC congruence with triangle ACB আমি কি ক'ব পাৰো চোৱা যে DC ইকুৱেল AB এটো কি কাৰণে হ'ব চোৱা যে বাই CPCT নেক্সট আমি কি কৰিম চোৱা দুটাতে হাফ কৰি দিম যে হাফ অফ DC ইকুৱেল আমি কি পাব পাৰো চোৱা হাফ অফ AB এটা সম যদি হাফ অফ DC কৰো হাফ অফ যদি আমি DC কৰো আমি কিমান পাম চোৱা যে CM টো পাই যাম গতিকে আমি কি লিখিব পাৰো যে CM ইকুৱেল হাফ অফ AB